চাউলখিনি মই আধা ঘণ্টামান তিয়াই থৈছিলোঁ আৰু এতিয়া পানীৰ পৰা টুকি ল'লোঁ। এনেদৰে সৰু সৰুকৈ মই গাজৰ, বিনছ আৰু পিঁয়াজ কাটি ল'লোঁ। কুকাৰটো অকণমান গৰম হোৱাৰ পিছত মই ৰিফাইন দিলোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত 2টা তেজপাত দিম আৰু কেইটামান লং ইলাচি দিলোঁ। এতিয়া মই পিঁয়াজখিনি দি অকণমান সময় ভাজি ল'ম। এতিয়া কাটি থোৱা পাচলিখিনি ইয়াত মই দি অলপ সময় ভালদৰে ভাজি ল'ম। এতিয়া মই সোৱাদ অনুসৰি অলপমান চেনি দিলোঁ। মই এইখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া ইয়াত চাউলখিনি দি দিম। এতিয়া প্ৰায় 20 মিনিটমান মই চাউলখিনি ভালদৰে ভাজি ল'ম। অলপ সময় ভাজি হোৱাৰ পিছত মই ইয়াত কাজু খিচমিচখিনি দি দিম। এতিয়া আমাৰ এইখিনি ভালদৰে ভজা হৈ গ'ল আৰু ইয়াত আমি পানী দিম। পানী ভাতৰ কাৰণে যিটো জোখ হয় তাতকৈ অলপ কম দিব লাগে। এতিয়া আমি ঢাকনিখন মাৰি দিলোঁ আৰু এটা হুইচেল মৰাৰে ৰখিব লাগিব।